নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি ৰাতিপুৱাই বহুত দূৰলৈ ওলাইছো আৰু ক'ত গৈ আছো আপোনালোকে অকমান পিছত গম পাব ভিডিঅ'টো চাই থাকক এয়া ফ্লাইটত বহিলো এয়া মোৰ লগত আছে মোৰ বান্ধৱী আৰু মই বাছখন ৰখাই থৈছে ইয়াৰ পৰা এয়াৰপৰ্টৰ ওচৰলৈ লৈ যাব ইমান দেৰিলৈকে বাছখন এৰাই নাই ইমান ডাঙৰ এয়াৰপৰ্টটো এয়া ফাইনেলি এৰিলে আৰু এতিয়া এয়াৰপৰ্টৰ ওচৰলৈ লৈ গৈ আছে আমাক এয়া আহি পাই গলোহি কলকাতা এয়াৰপৰ্ট এতিয়া বেগটো লৈ লওঁ তাৰ পিছতে ইয়াৰ পৰা ওলাই যাম এতিয়া গাড়ীত বহিলো আৰু চাওঁ কিবা এটা খাই লওঁগে ৰেষ্টুৰেণ্টত গৈ ক'ত কি পাওঁ ৰাতিপুৱাই যিহেতু পাইছোহি এয়া চকচোন গোটেই ৰাস্তাবোৰ খালিয়ে হৈ আছে বেছি ভিৰো নাই এতিয়া ইমান ধুনীয়া জেগাবোৰ দেখিছেনে ৰেষ্টুৰেণ্ট বিচাৰি ফুৰিছো এতিয়া আহিলো নিউ কলকাতা ইয়াতে পালো এখন ৰেষ্টুৰেণ্ট অৰ্ডাৰটো দিলো আৰু খাই লওঁ এতিয়া আহি গ'ল জুচ দিছো আৰু কিবা কিবি দিলো এয়া চাওকচোন জুচৰ দোকান ইমান গোটেই জুচে ভৰ্তি হৈ আছে এতিয়া ওলাই যাওঁ আৰু এইখন চাওকচোন কেনেকুৱা ঠেলা গাড়ী মই আগতে আইতাহঁতৰ ঘৰত উঠিছিলো গৰু গাড়ীত কিন্তু ইয়াত দেখা পাই মোৰ উঠিব তেওঁ ৰখাই দিছিলে মই ক'লো ব'লক আৰু ব'লক লগৰজনীক বাই বাই দি গুচি গ'লো